वेलकाम टू यूट्यूब चैनल विजय पानिका ब्लॉग। आज मैं आपनालोকক तीनिबिध खेतिर विषय कम जत आपनालोके भिडिओटो चाই ভাল পাব। चक आजिर পৰা 100 বছৰ আগৰ কথা যদি আমি চিন্তা কৰোঁ তেতিয়াহ'লে দেখা গৈছিল যে আগৰ দিনত মানুহবিলাকে তেওঁলোকে ধানৰ খেতি, গম ধানৰ খেতি, মৰাপাটৰ খেতি কৰি তেওঁলোকৰ আৰ্থিক অৱস্থাটো টনকিয়াল কৰি থৈছিল আৰু সেই সময়ত মানুহবিলাকে যথেষ্ট কষ্টকৰ আছিল। কোনো ধৰণৰ বৈজ্ঞানিক সঁজুলি নোহোৱাৰ পৰিৱৰ্তেও তেওঁলোকে কোৰেৰে গৰু হালেৰে তেওঁলোকে হাল মাৰি তেওঁলোকে খেতি কৰিছিল। লাহে লাহে কোম্পানীবিলাকে চাহ বাগিচা খুলিব ধৰিলে আৰু এই মানুহবিলাকেও চাহ বাগিচাৰ লগত জড়িত হৈ কাম কৰিব আৰম্ভ কৰিলে। তেনেকুৱা কৰি লাহে লাহে মানুহবিলাকে চাহ বাগিচাৰ ওপৰত ইণ্টাৰেষ্ট হ'ব ধৰিলে। চাহ বাগিচাৰ খেতি তেওঁলোকে পাতিব আৰম্ভ কৰিলে। তেতিয়াৰ পৰা মানুহবিলাকে তেওঁলোকৰ মাটিসমূহ যিবিলাক পথাৰ মাটি আছিলে এই পথাৰ মাটি তেওঁলোকে বাম কৰিবলৈ ধৰিলে। বহুতো মানুহ মাটি তেনেকুৱা বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলে। তাৰ পাছত তেওঁলোকৰ মাটিসমূহ যিবিলাক পথাৰ আছিলে, যিবিলাক তেওঁলোকে ধান খেতি কৰিছিলে, এই পথাৰবিলাক তেওঁলোকে সম্পূৰ্ণ বাম কৰি পেলালে। বাম কৰাৰ ফলত তেওঁলোকে চাহ খেতি উৎপাদন কৰাৰ কাৰণে তেওঁলোকে চাহ খেতি লগোৱাৰ ব্যৱস্থা কৰিলে আৰু চাহ খেতি লগাই তেওঁলোকে লাহে লাহে তেওঁলোকে চাহ খেতিৰ ওপৰত ভৰসা কৰিবলৈ আৰম্ভ কৰিলে। আৰু আজি যিটো অৱস্থাত আমি দেখিব পাইছোঁ যে চাহ খেতিৰ অৱস্থা একেবাৰে বেয়া। এটা বেয়া পথত খেতিয়কৰ অৱস্থা, এটা বেয়া পথৰ দিশত চাহ বাগিচা আৰু এটা বেয়া পথৰ দিশত চাহ বাগিচাসমূহ গৈ আছে। আজি আমি যদি দেখোঁ যে চাহ বাগিচা অঞ্চলবোৰত একেবাৰে অৱস্থা বেয়া। কৃষকসকলে এতিয়া চাহপাত উৎপাদন ভালকৈ কৰিব পৰা নহৈছে। সামগ্ৰীৰ মূল্য দাম বৃদ্ধি হৈছে, দ্ৰব্যৰ দাম বৃদ্ধি হৈছে। বিশেষকৈ মানুহৰ যিটো শ্ৰমিক প্ৰয়োজন হয় সেই শ্ৰমিক সময়মতে পোৱা নগৈছে আৰু অন্যান্য ধৰণৰ বেমাৰ আজাৰ হোৱাৰ ফলত চাহ বাগিচাবিলাক এতিয়া বিশেষকৈ এটা বেয়া দিশত গতি কৰিছে। আৰু আজি বিশেষকৈ লকডাউনৰ সময়ত যিবিলাকে আজি 45 দিনলৈকে চাহ বাগিচাবিলাক বন্ধ থাকিল, প্ৰাইভেট বাগানবিলাক যদি বন্ধ থাকিল, এই বন্ধৰ সময়ছোৱাত একেবাৰে চাহ বাগিচা অৱস্থা বেয়া। আজি যদি আমি দেখোঁ তো আজিৰ দিনত চাহ বাগিচা এখন পাতি চাহ উৎপাদন কৰাটো যথেষ্ট অসুবিধা আৰু কষ্টকৰ। আৰু প্ৰকৃত যিটো চাহপাতৰ মূল্য সেই মূল্যটো পোৱা নগৈছে। তো সেইকাৰণে এতিয়া দেখা গৈছে যে বহুতো চাহ খেতিয়ক ৰাইজে এতিয়া নিজৰ যিবিলাক চাহ গছ আছে বহুতো ঠাইত তেনেকুৱা উখালিব ধৰিছে আৰু উখালি পেলাই তেওঁলোকে এতিয়া যিবিলাক দৈনন্দিন জীৱনত যিবিলাক খেতিৰ প্ৰয়োজন হয় সেই খেতিবিলাক তেওঁলোকে এতিয়া কৰিবলৈ আৰম্ভ কৰিছে। আজিৰ দিনত যদি আমি পাচলিৰ খেতিত যদি আমি দেখোঁ তেতিয়া পাচলিৰ আজিৰ দিনত যথেষ্ট মূল্য বৃদ্ধি হৈছে আৰু পাচলিৰ এতিয়া দামো বেছি পোৱা গৈছে। আৰু সেইটো সময় যদি আমি এই পাচলিৰ খেতি যদি আমি কৰোঁ তেতিয়াহ'লে নিশ্চয় ভাল হ'ব খেতিয়কৰ কাৰণে। আৰু সেইকাৰণে আমি এইবাৰ অলপ পাচলিৰ খেতিৰ ওপৰত যথেষ্ট ইণ্টাৰেষ্ট দিব লাগে। যি চাহ বাগিচাৰ যি বজাৰ ব্যৱস্থা, সেই বজাৰ ব্যৱস্থা আমাৰ অসমত তেনেকুৱা একো সুবিধা নাই। এই গোটেইখিনি চাহ বজাৰৰ কলকাতাৰ ওপৰত নিৰ্ভৰশীল। আৰু আজি দেখিব পাইছে আপোনালোকে, আমাৰ চাহ খেতিয়কসকলে দেখিব পাইছে যে আজিৰ চাহৰ আমি কেনেকুৱা অৱস্থাত আমি ভুগিবলগীয়া হৈছে। আৰু আগন্তুক দিনত খেতিয়কসকলৰ দুৰৱস্থা কেনেধৰণৰ হ'ব সেইটো সময়ে ক'ব। কিন্তু এতিয়া আমি আমাৰ দৈনন্দিন যিবিলাক আমাৰ পাচলিৰ প্ৰয়োজন হয় সেই পাচলিৰ আৰু আমাৰ সেই দৈনন্দিন জীৱনত আমাৰ যি পাচলিৰ প্ৰয়োজন হয় সেই পাচলিৰ খেতি যদি আমি কৰোঁ নিশ্চয় আমি পাচলিৰ খেতিত লাভান্বিত হ'ব পাৰিম। গতিকে আজিৰ দিনত আপোনালোকে দেখিছেই যে পাচলিৰ আজিৰ দিনত কিমান মূল্য বৃদ্ধি হৈছে, যথেষ্ট মূল্য বৃদ্ধি হৈছে। সেইকাৰণে আমি সকলো ৰাইজক যাতে
পাচলি খেতিৰ ওপৰতো বিশেষ গুৰুত্ব দিব লাগে কাৰণ মই আৰু এটা কথা যে মই সেইটো কোৱা নাই যে চাহ খেতি কৰিব নালাগে চাহ খেতি বেয়া বা চাহ খেতিৰ ওপৰত আমি এতিয়া ভৰসা কৰিব নালাগে সেইটো কোৱা নহয় চাহ খেতি কৰাৰ লগতো যাতে আমি কিছু হ'লেও আমাৰ চাহ খেতি কৰাৰ লগতো আমিও মানে চাহ খেতিৰ লগে আমি পাচলি খেতি কৰাৰো আমি এতিয়া ব্যৱস্থা কৰি ল'ব পাৰিলে আমাৰ খেতিয়কসকলৰ কাৰণে ভাল অৱশেষত যদি আপোনালোকৰ ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰি জনাব এতিয়া কৃষকসকলে কেনেধৰণে তেওঁলোকে এই বাস্তৱ সময়ত পাৰ কৰি আছে মই তাৰে কিছুমান ভিডিঅ' আপোনালোকৰ লগত মই কিছু কথা আপোনালোকৰ লগত পাতিব বিচাৰিছিলোঁ আৰু মই ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ আপোনালোকক ধন্যবাদ জনাইছোঁ